হেল্ল' এভৰিৱান, মোৰ চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ চাহৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। যিহেতু চাহ বনাবলৈ সকলোৱে জানে, তথাপিও এই ধৰণৰ চাহকাপ আপোনালোকে বনাই চাবচোন। আহকচোন চাওঁ ৰেচিপিটোত কি কি সামগ্ৰী লাগিব। চাহৰ বাবে প্ৰথমতে এয়া এখিলা তেজপাত লৈছোঁ, এয়া ডালচেনি এটুকুৰা লৈছোঁ, এয়া ইলাচি এটা লৈছোঁ, এয়া লং দুটা লৈছোঁ, এয়া জালুক চফুটা লৈছোঁ, এয়া চফ আধা চামুচ লৈছোঁ আৰু এয়া আদা এটুকুৰা লৈছোঁ। ব'লক আমি মছলাখিনি খুন্দি লওঁ। মছলাখিনি মই পিহনাখনত ঢালি ল'ম। মছলাখিনি ঢালি হৈ গ'ল। ব'লক এতিয়া মছলাখিনি খুন্দি লওঁ। যদি আপোনালোকে ইচ্ছা কৰে মছলাখিনি পেন এখনত গৰম কৰি লৈ অকণমান ঠাণ্ডা হ'বলৈ দিব, তাৰপিছত মিক্সিত গুড়ি কৰি লৈ সেয়া মছলা পাছত চাহত ব্যৱহাৰ কৰিব পাৰিব। এয়া চাহৰ বাবে মোৰ মছলা ৰেডি হৈ গ'ল। দেখিলেনে ইমান সহজতে মোৰ চাহৰ মছলা ৰেডি হৈ গ'ল। এতিয়া ব'লক আমি চাহ বনোৱা ষ্টাৰ্ট কৰোঁ। এয়া গেছত চচ এটা পাতি লৈছোঁ। এতিয়া চচটোত 1.5 কাপ পানী ঢালি দিছোঁ। মই যিহেতু 2 কাপ চাহ বনাম। এতিয়া পানীখিনি ভালকৈ গৰম হ'বলৈ দিম। এয়া পানীখিনি গৰম হৈছে আৰু এতিয়া পানীখিনিত 3 চামুচ চাহপাত ঢালি দিছোঁ। এতিয়া চাহখিনি ভালকৈ উতলিবলৈ দিম। এয়া চাহখিনি উতলিব ধৰিছে আৰু এতিয়া চাহত চেনি 3 চামুচ ঢালি দিছোঁ। চেনি আপোনালোকে সোৱাদ অনুসৰি কম বা বেছি ল'ব পাৰে। এতিয়া চাহখিনি ভালকৈ উতলিবলৈ দিম। যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে সোনকালে লাভ কৰিব পাৰে। এয়া চাহখিনি ভালকৈ উতলিছে আৰু এতিয়া খুন্দি থোৱা মছলাখিনি চাহত ঢালি দিম। মছলাখিনি চাহত দিয়াৰ পিছত চামুচ এখনেৰে এনেকৈ লৰাই দিব লাগে, তেতিয়া মছলাখিনি চাহৰ লগত ভালকৈ মিক্স হৈ যাব। এয়া চাহখিনি ভালকৈ উতলি গ'ল। এতিয়া গাখীৰ 1.5 কাপ ঢালি দিছোঁ। দেখিলেনে চাহত ইমান ধুনীয়া কালাৰ আহি গৈছে। চাহখিনি অলপ লৰাই লৈ 2 মিনিটমান উতলিবলৈ দিম, তাৰপিছতে মোৰ চাহ ৰেডি হৈ যাব। আপোনালোকেও এনেকৈ বনাই চাবচোন মছলা দিয়া চাহ। এয়া মোৰ চাহ ৰেডি হৈ গ'ল। মই গেছটো এতিয়া বন্ধ কৰি দিছোঁ। এতিয়া এয়া কাপ দুটাত চাহ বাকি লৈছোঁ। বহুত ইজি আৰু কুইক ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰি চাবচোন। এয়া মোৰ চাহ ৰেডি হৈ গ'ল। এনেকুৱা একাপ চাহ ঠাণ্ডাৰ বতৰত গৰম গৰম পকৰীৰ লগত খাবলৈ বৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।